নমস্কাৰ মই প্ৰণাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে। আজি এটা মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চাই বহুত ভাল পাব, কাৰণ আজি মই ফুৰিব নাযাওঁ, আজি বেলেগ এটা ভিডিঅ' হ'ব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া কাহিলীপাৰাৰ পৰা ওলাই গৈছোঁ। এয়া জ্যোতি চিত্ৰবন আমি এতিয়া পাৰ হৈছোঁ। আমি গৈ আছোঁ ডক্টৰ ৰীমা দাস মালিক বাইদেউৰ ওচৰত। স্কিন ডক্টৰ হয় তেখেত। মোৰ লগৰজনী অলপ স্কিনৰ প্ৰব্লেম হৈছে, আমি তালৈকে গৈ আছোঁ। জ্যোতি চিত্ৰবন পাৰ হৈয়ে আপোনালোকে BDS হায়াৰ ছেকেণ্ডেৰী স্কুলখন দেখা পাব। এইখন ডাফ এণ্ড ডাম স্কুল হয়। কাহিলীপাৰা যোৱা ৰাস্তাতে আপোনালোকে দেখা পাব। DPI নোপোৱাৰ আগত এয়া আমি DPI পালোহি। আমি অলপ পাছতে গণেশগুৰি পামগৈ। গণেশ মন্দিৰ টাৰ্ণিংটো লৈ আমি যাম একদম GS ৰোডত। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া সাই বাবা মন্দিৰ হয়। এয়া ৰেড এণ্ড গ্ৰীণ ছিগনেল আহি গ'ল। এয়া গণেশ মন্দিৰ। তেনেহ'লে বন্ধুসকল, মই গোটেই ৰাস্তাটো ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ দুখন হাতত দুটাকৈ মোবাইল, এখন হাতত মই লোকেশ্যন চাইছোঁ। এয়া হ'ল বিবেকানন্দ কমপ্লেক্স। আমি 3rd ফ্ল'ৰলৈ যাম। আমি আজি স্কিনৰ ডক্টৰৰ ওচৰলৈ আহিছোঁ, ডক্টৰ ৰীমা বাইদেউৰ ওচৰলৈ। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে যদি বাইদেউৰ ওচৰত আহে, আপোনালোকে 2-3 দিনৰ আগতে এপইণ্টমেণ্ট ল'ব লাগিব, তেতিয়া মেমক লগ কৰিব পাৰিব। আমি এপইণ্টমেণ্ট যিহেতু আগতে লৈছোঁ। এয়া লিফ্টত উঠিছোঁ, 3 নম্বৰ ফ্ল'ৰ। এয়া আমি পাই গ'লোঁ 3rd ফ্ল'ৰ। ব'লক তেনে আমি সোমাই যাওঁ চেম্বাৰত। আমি ৰিচিপশ্যনত সুধি লওঁ কিবা কয়, মেম আহিলে নে নাই। জনালে যে মেম আহি আছে, আপোনালোকে অলপ সময় বহক। আমি এতিয়া বহি আছোঁ। মোৰ লগৰজনী অলপ সময়ৰ পাছতে যাব। তাইৰ নাম চুনমণি ডেকা, মই মাতোঁ, আমি মাতোঁ চুনু যাব এতিয়া মেমৰ ওচৰত। চুনুৱে ডক্টৰ লগ কৰিলে, আমি এতিয়া ওলাই গৈ আছোঁ। এতিয়া লিফ্টে নাযাওঁ, খোজকাঢ়ি গৈছোঁ, কাৰণ ভাবিলোঁ লিফ্ট অহালৈকে ৰৈ থকালৈকে আমি খোজকাঢ়ি যোৱাতে ভাল হ'ব। তেওঁ কিনিব লাগিব নাই, ভাল হৈ যাব। ইমানখিনি এতিয়া ভালকৈ লগাই পেলাই প্ৰমাণটো পাবা নহয়, কি কি হ'ব, কি হৈছে। এতিয়া লগাই মেলি আৰু ক'বা, মই ভাল পাইছোঁ বুলি। আৰু পাবা, মই ভাবিছোঁ ইমান খৰচ কৰি এতিয়া লৈছে হয়। মাস্কখন পিন্ধি লওঁ। চুনুৰ ডক্টৰক দেখুওৱা হৈ গৈছে। মাস্ক পিন্ধাও। এইখন স্কুটি ছিগনেল নাইকিয়া হৈ গ'ল। আমি ছিগনেল নাথাকিলে আজি মই থিয়ৰিতে যাব লাগিব। হেলমেটটো পিন্ধি লওঁ। আপোনালোকে ৰাস্তা কিন্তু ভুল নকৰিব, আমি ৰাস্তা ভুল কৰিছোঁ। ডক্টৰ আচলতে এইটো সোহামৰ ওচৰত আছে। আমাৰ আমি লোকেশ্যন চাই আহোঁতেও ভুল কৰিছোঁ। এইটো বিবেকানন্দ কমপ্লেক্স আৰু সোহামখনৰ ওচৰতে অপজিট ছাইডত কি হ'ল, যিমান আমি লোকেশ্যন চাই আহিলোঁ, আমাৰ ভুল হৈছে, আমাৰে ভুল হ'ল। কিন্তু আমি সেই জেগাডোখৰ ৰৈ থাকোঁতেও ক্ৰছ হৈ গ'লোঁ।
আৰু এতিয়া আমি লাহে লাহে বেগ চেগ ভালকৈ লৈ যাওঁ স্কুটিও দেখাব আছে মোৰ অনলাইনত বস্তু এটাও আহি আছে তেনেহ'লে ব'লক গৈ থাকোঁ আৰু ভাবিছোঁ চুনুৰ মুখখন মানে যোনবিলাক ডাৰ্ক চাৰ্কেল আছে ভাল হওক আমি এতিয়া ওলাই আহিছোঁ আপোনালোকে যদি ভাবিছে আপোনালোকেও ফেচ কৰিছে মোৰ লগৰ চুনুৰ দৰে স্কিনক লৈ হেয়াৰক লৈ তেনেহ'লে আপোনালোকো আহি যাওক ডক্টৰ ৰীমা দাস মালিক বাইদেউৰ ওচৰত দেখাই যাওক আৰু মই আপোনালোকক সম্পূৰ্ণ এড্ৰেছ দি আছোঁ এই ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক এইফালে অকণমান ভিৰটো কম হয় আমি এইফালে আচলতে শ্বৰ্টকাট মাৰিছোঁ সোনকালে পামগৈ তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলটো চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব মই যিমান পাৰোঁ আপোনালোকলৈ নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব আজিলৈ ইমানতে আপোনালোকে ভালে থাকক কুশলে থাকক ষ্টে ফিট এণ্ড হেল্থি গুড বাই